number 32, প্রথম পজিশনে number 20, number 43, number 4, and last number 44. Number 44 out of base, number 20 পিছে পিছে। নম্বরে বেরো পাশে After this, we will be having the expert class. So I request all the expert riders. Expert riders. I request all the expert riders to come to the start line. এই দুজনই Thank you. Next আমি যাম আমাৰ এই খেলখন ধুনীয়াকৈ চলাই লৈ যোৱাৰ নৱবিকাশ সংঘ মটৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট অধ্যক্ষ শ্ৰী দীপক বড়োক ফ্ৰণ্টত আহিবলৈ অনুৰোধ জনাওঁ। ধন্যবাদ দীপক বড়ো ডাঙৰীয়া সদস্য। এবার অনুরোধ জানা হল শ্রী জ্যোতির্ময় আমার হিউম্যান ওয়েলফেয়ার সোসাইটির সভাপতি আছেন রেজাউল হাসান খান ডাঙরিয়া। তেখেতক হিউম্যান ওয়েলফেয়ার সোসাইটির তরফের পৰা আন্তরিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিশেষকৈ এই খণ্ডিকৰত আহি তার কারণে আমি কামনা করিছো আৰু ৰাইজক শেষৰবাৰ কাৰণে এখন জোৰদাৰ হাত চাপৰিৰে স্বাগত দিবৰ কাৰণে অনুৰোধ জনাইছো। सेकंड पोजीशन पर है अमित जी। अगर अमित जी आए हुए तो उनको मंच पर आने के लिए मैं अनुरोध करता हूँ। सम्मानित करिब आमार एबिएमसीर प्रचार सम्पादक अफजल आली डांगरिया और तेखेतक करिब हिरो मोटरस्कोपर বিষয় বিভাগ। তেখেতৰ ৰাইডিং জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে খণ্ডিগড়ত আহি তেখেতৰ প্ৰতিভা আমাক দেখুৱাৰ বাবে খণ্ডিগড় অঞ্চলৰ বাকী ৰাইজৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো।
ৰাইজক আকৌ এবাৰ হাত চাপৰিৰে শুভকামনা দিবলৈ অনুৰোধ জনাইছো। सेकंड पोजीशन पाबले सक्षम हुए अशोक छेत्री डांगुरिया। अशोक छेत्री अगर हमारे बीच है तो उनको मंच पर बुलाना चाहूंगा। अशोक छेत्री जी, अशोक छेत्री डांगुरिया ट्रफिरे सम्मानित करिब आमार নিউজ লাইভৰ সাংবাদিক ফাৰুক হুছেইন ডাঙৰীয়া তেহেতক সহযোগ কৰিব আমাৰ উপদেষ্টা তালেব আলী ডাঙৰীয়া। टू स्ट्रोक सेकंड पोजीशन अशोक छेत्री जी। ह्यूमेन वेलफेयर हमार ह्यूमेन वेलफेयर सोसाइटीर सम्पादक नुरुल आलम डांगरिया लगते सहयोग करिब नव विकास संघर বিষয়ববীয়াসকল। আমার খন্ডিগড় গাঁৱৰ আকিব জামান ডাঙৰীয়াক হুইমেন ওয়েলফেয়ার সোসাইটির তরফ পৰা আন্তরিক ধন্যবাদ জ্ঞাপন কৰিছো। फोटो खींचने का अच्छे से और एक बार